নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজ্য চৰকাৰে যান বাহনৰ বাবে কঠোৰ নিয়ম জাৰি কৰিছে। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে বাহনৰ সৰ্বাধিক গতিবেগ। ৰাজ্য চৰকাৰে দিয়া নীতি নিয়ম উলংঘা কৰিলে আপুনি জৰিমনাৰ সন্মুখীন হ'ব। বিগত কিছুদিন পূৰ্বে ৰাজ্যত সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ পিছত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে PWD পথসমূহৰ বাবে বাহনৰ সৰ্বাধিক গতিবেগ নিৰ্ধাৰণ কৰি দিছে। বিভাগটোৱে প্ৰকাশ কৰা নতুন জাননী অনুসৰি 4 লেনযুক্ত পথত প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ গতিবেগৰ ওপৰত আপুনি চলাচল কৰিব নোৱাৰিব। চৰকাৰৰ নীতি নিয়ম অনুসৰি সমতল অঞ্চলত সাউথ বাম থকা 2 লেন পথত গতিবেগ প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ আৰু সাইড বাম নথকা সমতল অঞ্চলত গতিবেগ নিৰ্ধাৰণ কৰিছে ঘণ্টাত 60 কিলোমিটাৰ। সাইড বাম থকা বা নথকা সমতল অঞ্চলৰ ইণ্টাৰমিডিয়েট লেনত সৰ্বাধিক গতিবেগ প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে। ইয়াৰ উপৰি সমতল অঞ্চলৰ একক লেনত বিভাগে গতিবেগ নিৰ্ধাৰণ কৰিছে ঘণ্টাত 40 কিলোমিটাৰ। চৰকাৰে জাৰি কৰে নতুন নীতি নিয়ম উলংঘা কৰিলে আপুনি ভৰিব লাগিব জৰিমনা। গুৱাহাটী মেট্ৰৰ ভিতৰত পৃথক লেন থকা ৰাস্তাত প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ গতিবেগৰ ওপৰত গাড়ী চলাব নোৱাৰিব। তদুপৰি গুৱাহাটীৰ আন এলেকা আৰু অন্যান্য পৌৰ নগৰ অঞ্চলৰ অন্যান্য পথত প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰি দিছে। গাঁও এলেকা, শিক্ষা প্ৰতিষ্ঠান, হাস্পাতাল, ব্যস্ততাপূৰ্ণ বজাৰ এলেকা আৰু লগতে আৰক্ষীয়ে নিৰ্ধাৰণ কৰি দিয়া অসুৰক্ষিত অঞ্চলত গতিবেগ নিৰ্ধাৰণ কৰি দিছে ঘণ্টাত 30 কিলোমিটাৰ। লগতে অতি জনবহুল বজাৰ এলেকাত সৰ্বোচ্চ গতিবেগ ঘণ্টাত 20 কিলোমিটাৰ হ'ব। পাহাৰীয়া অঞ্চলৰ 2 লেন পথত ঘণ্টাত 40 কিলোমিটাৰ আৰু একক লেন পথত 30 কিলোমিটাৰ ঘণ্টা নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে অহা 30 অক্টোবৰত অসমৰ 5খন সমষ্টিত বন্ধৰ ঘোষণা কৰা হৈছে। কাৰণ 5টা সমষ্টিত হ'ব উপ নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে। বিধানসভাৰ উপ নিৰ্বাচনৰ বাবে অসমৰ 5টা সমষ্টিত অহা 30 অক্টোবৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এক চৰকাৰী জাননী অনুসৰি গোহাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু লগতে থাওৰা সমষ্টিৰ ভিতৰত চৰকাৰী বেচৰকাৰী স্থানীয় সংস্থা, শিক্ষা প্ৰতিষ্ঠান, বেংককে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগান আৰু লগতে উদ্যোগৰ লগত আন প্ৰতিষ্ঠান আদিক বেতনযুক্ত বন্ধ হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সুশান্ত বৰগোহাঁয়ে থাওৰাত, ৰূপজ্যোতি কৰ্মীয়ে মৰিয়নিত আৰু AIUDF ত্যাগ কৰা ফণী তালুকদাৰে বিজেপিৰ হৈ ভৱানীপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে তামুলপুৰ আৰু গোহাইগাঁও সমষ্টি দুটাত বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী দল UPPLৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই 5টা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া উপ নিৰ্বাচনত মুঠ 7,96,456 জন যোগ্য ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। প্ৰায় 80 লাখ ভোটাৰে 30 অক্টোবৰত 31 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। সংকটৰ কবলত আছে অসমৰ চাহ উদ্যোগ। এবছৰতে চাহ উদ্যোগৰ লোকচান হৈছে 1500 কোটি টকা। কোভিডৰ বাবে জটিল বিপৰ্যয় অসমৰ চাহ উদ্যোগে চলিত বৰ্ষত আন এক ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে, যাৰ পৰিণতিত ৰাজ্যৰ অৰ্থনীতিৰ অন্যতম মেৰুদণ্ড স্বৰূপ চাহ উদ্যোগটোৰ উৎপাদন ব্যাপক হাৰত হ্ৰাস পাব। চাহ উদ্যোগটোৰ এনে দুৰ্যোগৰ মূলতে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱত এইবাৰ বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে কমি যোৱা আৰু কয়লাৰ নাটনি তথা আকাশলংঘী মূল্য বৃদ্ধি। স্বাভাৱিক অৱস্থাত অসমে প্ৰতি বছৰে 720 মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে। বিগত 2019 বৰ্ষলৈকে এই হিচাপতে অসমত চাহ উৎপাদন হৈছিল। কিন্তু মহামাৰী COVID-19ৰ পৰিপ্ৰেক্ষিতত যোৱা বৰ্ষত চাহ উৎপাদনৰ পৰিমাণ মাত্ৰ 100 মিলিয়ন কিলোগ্ৰাম হ্ৰাস পায়। কোভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে এইবাৰ চাহ উদ্যোগটোৱে প্ৰাণ পাই উঠিব বুলি ভবা হৈছিল যদিও সেয়া সম্ভৱ নহ'ল। এইবাৰ প্ৰতিবন্ধকতাৰ কাৰক হৈ উঠে প্ৰকৃতি। চলিত অক্টোবৰ মাহৰ মাজভাগলৈকে বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে হ্ৰাস পোৱাত নেতিবাচক প্ৰভাৱ পৰে চাহ উৎপাদনত। এই সন্দৰ্ভত নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে সদৰি কৰা অনুসৰি শেহতীয়াভাৱে বৰষুণ হ'লেও বিগত মাহকেইটাত অভাৱনীয়
লক্ষণীয়ভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত এই বছৰো কমেও 100 মিলিয়ন কিলোগ্ৰাম চাহৰ উৎপাদন ৰাজ্যত কমিব। ইয়াৰ ফলত ৰাজ্যখনৰ চাহ উদ্যোগে এটা বছৰতে লোকচান ভৰিব লাগিব প্ৰায় 1500 কোটি টকা। অৰ্থাৎ বিগত আৰু চলিত বৰ্ষত চাহ উদ্যোগটোৰ সামগ্ৰিক লোকচানৰ পৰিমাণ 3000 কোটি টকা হ'ব। মন কৰিবলগীয়া বিষয়টো এইটোৱেই যে ৰাজ্যৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ দুয়োখন উপত্যকা মিলি প্ৰায় 800খন বৃহৎ বাগিচা থকাৰ লগতে 1.50 লাখ ক্ষুদ্ৰ খেতিয়ক চাহ উদ্যোগটোৰ সৈতে জড়িত হৈ আছে। ইফালে প্ৰকৃতিসৃষ্ট এই সংকটৰ মাজতে কয়লাৰ নাটনি তথা ইয়াৰ আকালংঘী মূল্য বৃদ্ধিয়ে চাহ উদ্যোগৰে জড়িতসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনৰ উপদেষ্টা বৰকাকতীয়ে জানিবলৈ দিয়া মতে অসমত মুঠ 804টা ফেক্টৰী আছে। ইয়াৰে আধা সংখ্যক দুলীয়াজান স্থিত আছাম গেছ কোম্পানী লিমিটেডৰ প্ৰাকৃতিক গেছৰ দ্বাৰা চলাৰ বিপৰীতে বাকী আধাত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কয়লা। ইয়াৰ বাবে বছৰি 3.50 লাখ মেট্ৰিক টন কয়লাৰ প্ৰয়োজন অসমত হয়। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বন বিভাগৰ নিৰ্দেশনা মৰ্মে নৰ্থ ইষ্টাৰ্ণ কল ফিল্ডৰ লিজ বাতিল কৰাৰ বাবে অসমত কয়লাৰ উৎপাদন বন্ধ হৈ আছে। এনে পৰিস্থিতিত নিৰ্ভৰ কৰিবলগীয়া হৈছে নাগালেণ্ড আৰু অৰুণাচলৰ কয়লাৰ ওপৰত। বহিৰাজ্যৰ পৰা অনা কয়লা অতি নিম্নমানৰ হোৱাৰ লগতে ইয়াৰ মূল্যও আকালংঘী। অসমৰ চাহ ফেক্টৰীসমূহে পূৰ্বে প্ৰতি মেট্ৰিক টন কয়লা 9000 টকাত ক্ৰয় কৰিছিল, কিন্তু এতিয়া প্ৰতি মেট্ৰিক টন কয়লাৰ মূল্য হৈছেগৈ 13000 টকা। ফলত উৎপাদন ব্যয় সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। চলিত বৰ্ষত আৰম্ভণিৰে পৰা কয়লাক লৈ সৃষ্টি হোৱা সংকটৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ উদাসিত হেৰুৱাইছে এই খণ্ডটোৰ ফেক্টৰী কৰ্তৃপক্ষই। উল্লেখযোগ্য যে দেশৰ মুঠ চাহ উৎপাদনৰ 80% হৈছে উত্তৰ পূৰ্বাঞ্চলৰ। উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত চাহৰ সিংহভাগেই অসমে উৎপাদন কৰে। অসমৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ চাহ উৎপাদনত জড়িত আন ৰাজ্য বিশেষকৈ ছিকিমেও সংকটৰ সন্মুখীন হৈছে। ছিকিমৰ চাহ উদ্যোগৰ সংকটৰ মূল কাৰণ হ'ল কয়লাৰ নাটনি, আকালংঘী মূল্য বৃদ্ধি। এনে দুৰ্যোগপূৰ্ণ অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি শেহতীয়াকৈ টি এছ'চিয়েশ্যন অফ ইণ্ডিয়াই বিষয়টোত কেন্দ্ৰীয় বাণিজ্য উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলৰ হস্তক্ষেপ দাবী কৰিছে। এতিয়া এই বিষয়টো কেন্দ্ৰ ৰাজ্য উভয় চৰকাৰে কিদৰে গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব। পৰৱৰ্তী খবৰটো হৈছে বীৰৰ মাজতো অসমীয়াৰ স্বাভিমান গামোচাৰ প্ৰতি সচেতন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ছয়কটা চাহ বাগিচাৰ খেলপথাৰত মানুহৰ বীৰৰ মাজতো অসমীয়াৰ স্বাভিমানৰ প্ৰতি ফুলাম গামোচাক লৈ যথেষ্ট সচেষ্ট দেখা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মা। সকলোকে সাক্ষাৎ কৰি বিদায় লৈ ৰাজ্যৰ ভিৰ ফালি নিৰাপত্তা বেষ্টনীৰ মাজত মুখ্যমন্ত্ৰী শৰ্মাই গাড়ী লৈ বুলি খোজকাঢ়ি আহি থাকোঁতে হঠাৎ ৰৈ যায়। ঘটনা কি কোনেও তৰ্কিব পৰাৰ আগতেই মুখ্যমন্ত্ৰীয়ে তললৈ আঙুলিয়ালে। সন্মুখত এখন ফুলাম গামোচা মাটিত পৰি থকা দেখা পাই মুখ্যমন্ত্ৰীয়ে এই গামোচা বুলি চিঞৰি সেইখন বুটলিবলৈ নিৰাপত্তাৰক্ষীক নিৰ্দেশ দিয়ে আৰু নিৰাপত্তাৰক্ষীয়ে লগে লগে গামোচাখন বুটলি লয়। ঘটনাটো প্ৰত্যক্ষ কৰা সকলোৱে মুখ্যমন্ত্ৰীৰ এই সচেতনতাত বিমুগ্ধ হৈ পৰিছে।